গাইস ৰাহুল দাই আমাৰ ভিডিঅ' কৰি আছে অলপমান আগলৈ যাওঁ এই অলপ ফাৰ্মবিলাক চাওঁ দাদা এতিয়া মোৰে ফাৰ্ম আৰু আমাৰ ৰাহুল দাই আজি মানে হেৰি ভিডিঅ'টো বনোৱা হৈছে তোৰ ফাৰ্ম কাৰ ফাৰ্মৰতে ভিডিঅ' বনাব আহিছো মানে দাদাই পপুলাৰ কৰি চাইছে অৱনীৰকে আছে আৰু এইগিলা দাদা কেনে নিমু গছ এইগিলা আমাৰ নিমু গছ না নিমু গছ নহয় নিমু গছ এইটো কি গছ নাজানো কমেন্ট কৰি জনাব দাদা মই এটা পুখুৰী খুন্দিম বুলি পুখুৰী ভাল হ'ব না পুখুৰী খুন্দিম মাছ নেকি এইবিলাক খা দাদা তোমাৰ গৰু চৰু আছে এটা খাসা আছে গৰু চৰু আছে এইটো লৈ যাব পাৰা সুন্দৰ পৰিৱেশ আৰু তো গাইস পুনৰটা মই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ তো আজি বহুত দিনৰ মূৰত আমি আহিছোঁ বহুত দিনৰ মূৰত ব্লগ দিয়া হেঁকা হৈছে তো আজি বহুত দিনৰ মূৰত ব্লগ দিছোঁ তো আজি আহিছোঁ আমি ফুৰিবলৈ এইখন হৈছে ফাৰ্ম নুনতুলা ফাৰ্ম এতিয়া পৰাগ আছে পৰাগৰ হাই কৰি দি পৰাগে বহুত দিনৰ মূৰত আহিছে আমাৰ ব্লগত ইয়াত তিনিটা আছে আমাৰ টিভিৰ মোবাইলে যে ভিডিঅ' বনাই আছোঁ মোৰ মোবাইলটো বেয়া গমেই ৰোৱা তো আজি আমি বহুত দিনৰ মূৰত ফুৰিবলৈ আহিছোঁ ইয়াত তো মজা ঠাই ভিউটো মজা লগা হৈছে আপোনালোকে দেখাই পাইছে ইফালে গছ গছনি আছে আৰু মজা জেগা আপোনালোকে আহিব পাৰে নুনতুলাত আছে ফাৰ্মখন একে পৰাত আছে ফটো উঠি আছে এইভাগে হাঁহিছে ইফালে বঢ়িয়া তামাম গছ আছে ইয়াত পৰাগডাল কি গাছ বুলি কয় হা তিৰি গাছডাল কি গাছ আমি নাজানো আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব মই কমেণ্ট কৰি জনাই ৰগৰ আহি ইয়াত ভালে লাগিছে না পৰা ইফালে জংঘল আমাৰ লগত টিৰিপ আছে টিৰিপে বহুত দিনৰ মূৰত ব্লগত আহিছে বহুত দিন ব্লগ দিব পৰা নাছিল নেকি একমাহ হয় বিহুত দিয়াই নাই ব্লগ আজি বহুত দিনৰ মূৰত আমি ওলাই আহিছোঁ ফুৰিবলৈ তো আপোনালোকে ভিউটো মানে কি অলপ জেগাটোতে চাব পাৰে একদম মজা আৰু আজি বতৰটোও ভাল আপোনালোকে একবাৰ চাই লওক কেনেকুৱা ধুনীয়া ঠাই আপোনালোকে আহিব পাৰে নুনতুলাত আছে পৰাক অলপ আগুৱাই আহা আপোনালোকে ইয়াৰে দৃশ্যবিলাক দেখাবলৈ আপোনালোকে চেষ্টা কৰিম ইফালে বিভিন্ন ধৰণৰ গছ আছে মানে গছবিলাকৰ আমি নাম নাজানো কিন্তু মানে বিভিন্ন ধৰণৰ গছ আছে আপোনালোকে চাব পাৰে ইয়াত আছে চাবে কিন্তু পৰাক ইয়াত গছো থাকিব পাৰে মানে গছ থাকিব পাৰে লাহে লাহে আহি থকা আৰু আমি এতিয়া লক্ষ্য কৰিছোঁ যে ইয়াত গৰু চৰু দেখিবলৈ পোৱা গৈছে আৰু কেমেৰা বাচন পৰাগ আছে দেখুৱাব জুমটো কৰি দিয়া যাওক এইটো গৰু আছে জুমটো আগুৱাই অলপ যাবলৈ চেষ্টা কৰোঁ গৰুটো পুনৰ পাখৰা পাখৰি কৰি দেখা পায় গৰু আছে ইয়াত আপোনালোকে আহিব পাৰে ধুনীয়া ঠাই এটা মজা ঠাই আৰু বহুত আগতো বহুত গছ আছে আপোনালোকে কেমেৰা পৰাগ আছে দেখুৱাই আছে বহুত গছ আছে চাব পাৰে ইয়াতে ফটো চটো উঠিবলৈ আহিবলৈ মজা আপোনালোকে ফটো চটো উঠিব পাৰে ইয়াত আহি মই কিন্তু ফটো উঠা নাই পৰাগে ফটো মাৰি দিয়া হৈছে ফটো হৈছে আপোনালোকে জানিব পাৰে আপোনালোকে দেখা পাব পাৰে এইবিলাক চাপাত নহয় দেই চাপাত বুলি আপোনালোকে খাব পাৰে এইটো ফুটকি এইটো খাব পাৰে ফুটকি হয় ক'ত ফুটকি হয় ফুটকি নেকি ফুটকি ক'ত ইয়াতে ধুনীয়া ঠাই ভাল লাগে ইয়াত আহি ভাল লাগিছে কিবা এটা ভাল লাগে ইয়াতে আপোনালোকে আহিব পাৰে ইয়াত নুনতুলাত আছে আমাৰ সৰু ভোগৰ বেছি দূৰ নহয় ভোগৰ পৰা ইয়াতে আহিলে বেছি দূৰ নহয় এনে মোটামুটি হেৰি মেইন হয় 3 কিলোমিটাৰ মান হ'ব ধুনীয়া ঠাই আপোনালোকে আহিব পাৰে আৰু আগত বহুত দূৰ আছে আগত বহুত গছ আছে এই ইমান মানে ইমান দূৰ আমি যাব নোৱাৰোঁ আমাৰ তিনিটা আছে কেমেৰা কৰি আছে আমাৰ কেমেৰা মানে হাঁহি আছে কিন্তু একো নাই হাঁহিব লাগে মাজে সময় হাঁহিব লাগে এটা এটা গানৰ শ্বট হ'লে কিনে নহ'ব ভালে হ'ব গানৰ শ্বট হ'লে মজা হ'ব আমি এতিয়া এখন শ্বৰ্ট ফিল্ম বনাম বুলি ভাবছোঁ অলপ ৰাইজৰ সহায় হয় যাতে মানে লাইক কমেণ্ট এইটো ভিডিঅ'ত আহে তেতিয়াহ'লে আমি পাৰিম আৰু ইফালে কিন্তু পুৰা আমাৰ 400 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈ গ'ল আমাৰ কাৰণে বহুত ভাল লাগিছে আপোনালোক ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে এতিয়াও ভাল লাগিছে আৰু আমি এনেকৈ ভাল ভিডিঅ' বনাই থাকিম আজি ইয়াত আহিছোঁ নুনতুলাত আমি বহুত দিন আহিম বুলি ভাবি আছোঁ আমাৰ ঘৰৰ ওচৰৰ পৰা বেছি দূৰ নহয় আহি থকা তেতিয়া ভাল লাগে অলপ না কিবাকে যাবি নেকি অলপ এই গৰুটো চাই আহোঁ তো গাইছ ইয়াত আহি ভালে লাগিছে তো বহুত দিনৰ মূৰত আহিছোঁ কিয় হাঁহি কৈ থাকা দেখোন আহি ভালে লাগছে যাবা বহুত দিন অহা নাই আৰু বহুত দিনৰ মূৰত ব্লগ দিছোঁ গাইছ
তো বহুত দিন মানে 2 মাহ 3 মাহ মূৰত ব্লগ দিয়ে হেংকা হৈছে তো গাইছ অলপমান আগলৈ যাওঁ ক'ত যাওঁ আগলৈ অলপ পৰিৱেশটো চাই আপোনালোকে ভিউটো তো আমি ইয়াতে বহুত টাইম ভাল লাগিল ইয়াতে ৰখি তো আমি এতিয়া ঘৰত যাওঁ বেলাটো ডুবিব হ'ল তো আমি এতিয়া ঘৰত যাওঁ ইয়াতে বহুত ফটো চটো উঠিলোঁ ঠাইডোখৰ মজা ঠাই আপোনালোকে আহিব পাৰে ইয়াত তো মজা ঠাই ইফালে এটা ৰাস্তা আছে দেখুৱাই দিব পাৰে ৰাস্তা দি বাইক চিগি আছে ৰাস্তাৰ কাষতে ফাৰ্মখন আপোনালোকে আহিব পাৰে বেছি দূৰ মানে ওচৰতে আৰু ৰাস্তাৰ কাষতে আৰু ইয়াতে এটা কেছ কি আমাৰ কেমেৰামেন পৰাগ দাসে এটা নতুন ইনষ্টাগ্ৰামৰ আইডি খুলিছে পৰাগ অফিচিয়েল বুলি আছে নেকি অফিচিয়েল পৰাগ কেমেৰামেন করছে পৰাগৰ মুখখন একবাৰ মই দেখাই দি আছো আমাৰ পৰাগ দাসৰ পৰাগে বহুত হাই থাকে হাইব নাপায় আচলতে ঠাইডোখৰ মজা ঠাই আপোনালোকে আহিব পাৰে তো গাইছ আমি এতিয়া ঘৰত যাওঁ তো ভিডিঅ'টো যদি চাই ভাল পাইছে আজি তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাকি পৰা কৰি দিব তো আজি বহুত দিনৰ মূৰত ব্লগ দিছোঁ তো আৰু নতুন ভিডিঅ' আহি আছে তো আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈকে এৰিলোঁ বাই এয়া পৰাগ দাস যাই আছে পুৰা একদম দ্ৰুত গতিত 150 স্পীডতে আছে পৰিম মই 150 স্পীডত পৰাগে যাই আছে আৰু পৰাগ কেমেৰা আপোনালোক সহায় দেখা পাইছে পৰাগে ভিডিঅ' কৰে হাত বঢ়িয়া পৰাগ বঢ়িয়া লাহে লাহে আহি থাকা আমি এনেকে ৰাখি যাব পাৰো নেলাগে উৰ্টা হি পাবন পল্লি যাব পৰা বঢ়িয়া ইবেৰে কি ভিডিঅ' কি দেছে আজি ক'ব দিহাৰ কৈ দিয়া অলপ তো গাইছটো কৈ দিয়া ৰাহুলকে দেখা পাই আছো তোৰ ওলাই কালা চলাই মাৰি